হেল্ল' এভৰিৱান, আজি আমাৰ ব্ৰেকফাষ্টত পুৰি বনালোঁ। অকল আটাৰে, ঘৰত ময়দা নাথাকিলে আটাৰে পুৰি কেনেকৈ বনাব পাৰি তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনালোঁ। তো শেষলৈকে চাব ভিডিঅ'টো। মই কি কৰিছোঁ, আটাখিনি ৰিফাইন তেল আৰু অলপ নিমখ দি কেনে মুঠি থৈছোঁ। আলু কাটি আৰু ভাজি লোৱা টাইমলৈকে মুঠি থৈ দিছিলোঁ। তাৰপিছত আলুখিনি ভাজি ওলাই লৈছোঁ। ওলাই লোৱাৰ পিছত আটাখিনি মুঠি থোৱা আটাখিনি মই ওলাই এনেকৈ সৰু সৰু লাড্ডু কৰি পুৰিৰ আকাৰ দি ভাজি লৈছোঁ। তো চাব পাৰে কি ধুনীয়াকৈ ফুলি উঠিছে পুৰিকেইখন। গোটেইকেইখন পুৰি মোৰ এনেকৈ ফুলিছে। তো আপোনালোকে জনাব যদি ঘৰত আটাৰে পুৰি বনাই খাইছে, জনাব। আৰু যদি নাই খোৱা এনেকৈ বনাই খাব। ধুনীয়াকৈ ফুলি উঠিছে আৰু পুৰিকেইখন নৰমো হৈছে। তো এনেকৈ বনাই খাবও পাৰে। চাব পাৰে পুৰিকেইখন, গোটেইকেইখন পুৰিয়ে মোৰ ভালদৰে ফুলি উঠিছে। এতিয়া মই হাজবেণ্ডক খাব দিম। আলু ভাজি, আচাৰ দিছোঁ অলপ আৰু পুৰি। তো এতিয়া আমি তিনিওজনী, মা, মই আৰু হাজবেণ্ডে লৈ লৈছোঁ বহি। এতিয়া আমি খাম। তো ভাল লাগিলে জনাব। বাই বাই আজিৰ কাৰণে।